হাই হেল্ল' সুজিত গগৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈছোঁ বোকাখাত এখন বিখ্যাত হোটেল আৰু তাত বহুত ভালকৈ আৰু বহুত টেষ্টি পুৰি পায়। কেনেকৈ দিয়ে, কিমান টেষ্টি খাবলৈ, সকলো এই ভিডিঅ'টোৰ যোগেদি জনাই যাম। চ' আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই যাব। এইখনেই হৈছে সেই বিখ্যাত হোটেলখন, নাম হৈছে গজৰাজ হোটেল। আৰু এইফালৰ পৰা যোৰহাটৰ ফালৰ পৰা আহিলে ৰাইট চাইডে আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত এটা বিশেষত্ব আছে য'ত পাতত পুৰি দিয়ে। আহকচোন ব'লক গজৰাজ হোটেলৰ ভিতৰলৈ সোমাই যাওঁ। আৰু বোকাখাতৰ পেৰা বুলি ক'লে অসম বিখ্যাত। আৰু পেৰা দেখিছে কি সুন্দৰ পেৰাৰ বাহিৰে অন্যান্য মিঠাইও পায় আৰু সেইবিলাকো বহুত টেষ্টি হয়। আপোনালোকে যদি বোকাখাতৰ ফালে আহে এই গজৰাজ হোটেলত একাপ চাহ আৰু পেৰা খাব নিশ্চয়। দেখিছে পাতত দিছে পুৰি খাবলৈ। ইয়াৰ এইটো এটা বহুত ডাঙৰ বিশেষত্ব য'ত পাতত পুৰি খাবলৈ দিয়ে। আৰু এই হোটেলখনে আজিৰ পৰা বহুত বছৰ আগৰ পৰাই এই নিয়ম পালি আহিছে। আৰু ইয়াৰ ওচৰে পাঁজৰে থকা কেইবাখনো হোটেলত পাতত দিয়ে পুৰি খাবলৈ। আৰু সেয়া মোক দিছে খাবৰ কাৰণে। এয়া দেখিছে 3খন পুৰি আৰু আলু এটা তৰকাৰী আৰু জলকীয়া চাটনি।